তথা আমাৰ বিটিচিবাসী বাকী ৰাইজক মই জনাব বিচাৰিছোঁ যে কৰোণা ভাইৰাছ লৈ পেলাই অসমত যিটো লকডাউন চলি আছে সেইটো আমি যিটো মিডিয়া প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত মই যিটো দেখিবলৈ পাইছোঁ সকলো ৰাইজে মানি চলি আছে আৰু আমাৰ বিটিচিবাসী ৰাইজেও ভালে ভালে মানি পেলাই চলি আছে বুলি মই গম পাওঁ আৰু সেইটো যদি আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰে যিটো নীতি নিয়ম বনাই দিছে লকডাউনৰ ক্ষেত্ৰত সেইটো সকলোৱে মানি চলোৱাটো উচিত আমি সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ বা আহ্বান জনাইছোঁ ভাৰত চৰকাৰ তথা অসম চৰকাৰে যিটো নিয়ম বান্ধি দিছে সেইমতে যাতে সকলোৱে চলি যায় আৰু যিটো ছ'চিয়েল ডিষ্টেঞ্চ যিটো মেইনটেইন কৰিবৰ কাৰণে সকলোৱে প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত অনুৰোধ কৰি আছে এইটো আমি ৱেলকাম জনাইছোঁ যে সাংবাদিকসকলেও যে ইমান কৰোণা ভাইৰাছৰ ক্ষেত্ৰত ইমান সহায় কৰি আহিছে আৰু ভৱিষ্যতে নিশ্চয় সহায় কৰি যাব তো এতিয়া আগন্তুক আমাৰ বিটিচি নিৰ্বাচন যিটো হ'ব এতিয়াতো 4 এপ্ৰিলত যিটো হ'ব লগা আছিল এইটোতো এতিয়া নহ'ব সকলোৱে গম পায় আৰু নতুনকৈ নিশ্চয় ইলেকশ্যন কমিশ্যনে নতুনকৈ আমাক জনাব সোনকালে আমি গম পাম তেওঁলোক ইলেকশ্যন হ'ব তো এতিয়া মই কিছুমান কথা জনাব বিচাৰিছোঁ প্ৰমোদ বড়ো UPPLৰ প্ৰেচিডেণ্ট তাৰ কিমানটো হ'ল ৰঙিয়াৰ ভোটাৰটো হ'ল ৰঙিয়াত আছে তাৰ নামটো প্ৰমোদ বড়ো S41 ফাদাৰ্ছ নেম কলেশ্যাম আৰু এছেম্বলিটো 58 তামুলপুৰ আৰু পাৰ্লামেণ্টাৰীটো হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বাক্সা আসাম ষ্টেট আসাম পাৰ্ট নং 139 আৰু পাৰ্ট নাম্বাৰ 92 Solaguri LP School serial number 194 polling station এইটো হ'ল আমাৰ বিটিচি বাক্সা আৰু এইটো হ'ল এছেম্বলি বাক্সা তামুলপুৰ এছেম্বলি লোকসভা কোকৰাঝাৰ আৰু ইয়াত আছে একটা আমি দেখিবলৈ পাইছোঁ লাষ্ট MP ইলেকশ্যনত তাৰ polling ষ্টেচনটো আছে 2 নম্বৰ Solaguri LP School polling station date 23/04/2019 তাৰমানে লাষ্ট MP ইলেকশ্যনত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট দিছে না দিয়া নাই মই নাজানো কিন্তু ইলেকশ্যন ভোটাৰৰ নাম আছিল এইটো আপোনালোকে ডিটেইলছ পাব আৰু আমি আজি আপ টু ডেট ওলাইছে তাৰ নামটো কোকৰাঝাৰ লোকসভা তাৰমানে তামুলপুৰ এছেম্বলি সমষ্টিত তাৰ কিবাটো আজি হ'ল 31 তাৰিখ 03/2020 মানে 2টালৈকে আজি 2টা বজাত আমি ফিল আউট কৰিছোঁ আছে কি কোকৰাঝাৰ লোকসভাৰ বা আমাৰ বিটিচি বা তামুলপুৰৰ ভোটাৰ হিচাপে ৰঙিয়াটো ওলাম আমি নাম প্ৰমোদ বড়ো S44 ফাদার্স নেম কলেশ্যাম বড়ো Assembly constituency 57 Rongya Parliamentary constituency Mongolia District Kamruk State Assam part number 184 আৰু part name North 29 Murara Balika LP School right wing আৰু serial number আছে ইয়াত এইটো কিমান আছে 485 polling station North 29 Morara
Balika LP School. Last update on 2023. It will hold last February মাসত up to date. This February up to date number. এতিয়া তাৰ নাম এতিয়াও আছে, আজিলৈকেও আছে, 2 তাৰিখে কেঞ্চেলেশ্যন হোৱা নাই। মুঠতে তাৰ কিবাটো আজিলৈকে আছে, জাষ্ট 2টা সময়লৈকে। Three 31-20 আজি ডেটলৈকে তাৰ ইলেক্টৰেল ৰলত মংগলদৈ সমষ্টি বা ৰঙিয়া সমষ্টিত নাম আছে ভোটাৰ। আপ টু ডেট 2টা সময়ত আমি প্ৰিণ্ট আউট কৰিছোঁ, এইটো পাইছোঁ। তাৰমানে তাৰ কিবাটো 2টা আছে এতিয়াও। আমাৰ প্ৰশ্নটো হ'ল বা আমি জানিব লাগিব ইলেকশ্যন কমিশ্যনৰ পৰা যে সঁচাকৈ এজন মানুহে 2টা ভোটাৰ থাকিব পাৰে নেকি? এইফালে ৰঙিয়াত একটা আৰু এইফালে তামোলপুৰত একটা। ৰঙিয়াটো মোৱাৰা LP স্কুল, এইফালেটো চৌৰাগুৰি ভোট কেন্দ্ৰ BTC পাৰ্টতো। তো মোৰ হিচাপত এটাটো কেঞ্চেল কৰিব লাগিছিল, যিহেতু আমাৰ BTC অঞ্চলতো তামোলপুৰৰ এটা ভোটাৰ হিচাপে আছে, সি তামোলপুৰ সমষ্টিত এটা ভোটাৰ হিচাপে আছে। এই হিচাপত যেতিয়া নেকি নমিনেশ্যন দিছে, আজিৰ ডেটত মই যিখিনি আপ টু ডেট লৈছে, প্ৰমোদ বড়ো ডাঙৰীয়াই ৰঙিয়াৰ যিটো ভোটাৰ এইটো কেঞ্চেল কৰা নাই, এছেটিছ আছে। তো মোৰ হিচাপত ৰঙিয়াটো কেঞ্চেল কৰি পেলাই সি যেতিয়া নমিনেশ্যন দিছিলে তামোলপুৰত কলবাৰীত, সেই সময়ত এই কেঞ্চেলেশ্যন পেপাৰটো একেলগে ছাবমিট দিব লাগিছিল, কিন্তু আমি দেখিবলৈ পোৱা নাই। ৰঙিয়াৰ যিটো ভোটাৰ লিষ্ট ইয়াত আজিলৈকেও মই দেখিবলৈ পাইছোঁ বা সেই ভোটাৰ লিষ্টত এতিয়াও নাম আছে। মোৰ হিচাপত এতিয়া সেই আইনগতভাৱে 2টা ভোটাৰ যদি থাকে, আইনগতভাৱে কি শাস্তি পাব লাগে এইটো আমি অহাকালি আমি কমপ্লেইন কৰিম ইলেকশ্যন কমিশ্যনলৈকে, আৰু নিশ্চয় ইলেকশ্যন কমিশ্যনাৰে আইনগতভাৱে নিশ্চয় তাক শাস্তি দিব। সেইখিনি কথা। 2টা জাগাত এজন মানুহে ভোটাৰ হিচাপে থাকিব নোৱাৰে, এইটো আইনত নাই। এইটো নিশ্চয় মানে 420 কেছত ফাঁচিব লাগে। সেইখিনি কথা আমি আইনগতভাৱে অহাকালি এইটো আমি কমপ্লেইন কৰিম ইলেকশ্যন কমিশ্যনাৰলৈকে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো ভোটাৰ এইটো ৰঙিয়াতো আছে আৰু আমাৰ তামোলপুৰতে আছে। যদি ৰঙিয়াটো কেঞ্চেল কৰি পেলাই যেতিয়া নমিনেশ্যন দিছিলে সি, এই নমিনেশ্যন দিয়াৰ সময়ত মই প্ৰমোদ বড়োই যে ৰঙিয়াৰ ভোটাৰ লিষ্টটো কাটি দিছে, কেঞ্চেল কৰিছে, এইটো এফিডেভিট নমিনেশ্যন দিয়াৰ সময়ত থাকিব লাগিছিল, কিন্তু আমি দেখিবলৈ পোৱা নাই। এই কাৰণে মই আজি অসমবাসী ৰাইজক বা BTC বাকী ৰাইজক এই কথাটো জনাইছোঁ যে আইনগতভাৱে প্ৰমোদ বড়োৱে মুঠতে শাস্তি পাব লাগে, আৰু এজন মানুহে কোনো দিন 2টা ভোট কেন্দ্ৰত ভোটাৰ হিচাপে থাকিব নোৱাৰে। এইখিনি কথা নোৱাৰি হৈ যাব পাৰিব। এটা হ'ল BTC ভিতৰত, এটা হ'ল কামৰূপ বা ৰঙিয়াৰ। এইখিনি কথা।